চাকৰিৰ ইণ্টাৰভিউৰ সফলতাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাবোৰ হ'ল সঠিক তথ্য থকা, নিজৰ দক্ষতা স্পষ্টকৈ বুজাই দিব পৰা আৰু শৰীৰৰ ভাষাৰ প্ৰতি মনোযোগ দিয়াটোৱে আপোনাক ইণ্টাৰভিউটোত আনতকৈ পৃথক কৰে। ইণ্টাৰভিউ যেতিয়া প্ৰশ্ন কৰে, সমগ্ৰ কাহিনী কোৱাৰ পৰিৱৰ্তে পোনপটীয়াকৈ উত্তৰ দিবলৈ চেষ্টা কৰিব। আপোনাৰ পূৰ্বৰ কাম, প্ৰজেক্ট বা ইণ্টাৰ্ণশ্বিপৰ বিষয়ে কওক। চাকৰিৰ প্ৰয়োজনীয়তা অনুসৰি আপোনাৰ শ্ৰেষ্ঠ দক্ষতাৰ বিষয়ে কওক। কোম্পানীটোৰ বিষয়ে বা ডিপাৰ্টমেণ্টটোৰ বিষয়ে আগতে কিছু সময় উলিয়াই জানি লওক। তেওঁলোকৰ কাম কি, তেওঁলোকৰ সামগ্ৰী কি আৰু আপুনি এই কোম্পানীটোক কেনেকৈ সহায় কৰিব পাৰে। সাক্ষাৎকাৰত যেতিয়া আপুনি কোম্পানীটোৰ বিষয়ে কয়, তেতিয়া তেওঁলোকে অনুভৱ কৰে যে আপুনি গুৰুত্বভাৱে আগ্ৰহী। কামৰ বাবে আটাইতকৈ উপকাৰী আপোনাৰ দক্ষতাৰ বিষয়ে কওক, যেনে দলীয় কাম, সমস্যা সমাধান বা কঠোৰ পৰিশ্ৰম। ভিতৰলৈ আহিলে মুখত সামান্য হাঁহি এটাৰে আৰু ইজনে সিজনৰ চকুলৈ চাই আত্মবিশ্বাসেৰে হাত মিলাব। স্পষ্ট আৰু আৰামত কথা কওক। আপোনাৰ প্ৰশ্ন সোধাৰ পিছত শেষত কোম্পানী বা বিভাগটোৰ জবৰ বিষয়ে ১-২টামান প্ৰশ্ন আপুনি সুধিব। ইয়াৰ পৰা দেখা যায় যে আপুনি নিজৰ কেৰিয়াৰ আৰু এই চাকৰিটোৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ বা আপুনি খুবেই আগ্ৰহী। গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোৰ লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।